হেল্ল' গাইছ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা নতুন বস্তুৰে আৰু সেইটো হৈছে চুঙা পিঠা। আৰু মাহঁতৰ ঘৰৰ পৰা আমালৈ ফোন কৰিলে, গোসানীকে মোকে মাতিলে যে ক'লে আজি চুঙা পিঠা খাম, তহঁতো আৰু একেলগে খোৱাটো আমেজেই বেলেগ, যিকোনো এটা বস্তুৱেই হওক। আৰু সেইকাৰণে গোসানী মই ঘৰলৈ গ'লোঁ আৰু গৈ পোৱাৰ লগে লগে খুৰাই এয়া চুঙা পিঠা বনোৱা আয়োজন কৰি দিলে। আৰু ৰাতিপুৱাই চাউল তিয়াই থৈ দিছিলে আৰু এয়া চুঙাকেইটাত চাউল এনেদৰে ভৰাই তাত এনেদৰে খেৰে সৈতে বন্ধ কৰি দিয়া হয়। তাৰপিছত চুঙাকেইটা এনেদৰে ইটাৰ ওপৰত দি তলত জুই দিয়া হয় আৰু পুৰি উঠাৰ পিছত খাবলৈ হয়। অলপ টাইম জুই দি বেছি জুই দিলেও চুঙাকেইটা জ্বলি যায়, কিন্তু দেই বেছি জুই নিদিব। আৰু এই চুঙা পিঠাটো আমি ককা আইতা দিনৰ পৰাই দেখি আহিছোঁ, এনেদৰে নতুন ধান কাটি উঠাৰ পিছত নতুন ধানৰ বৰা চাউলেৰে এনেদৰে চুঙা পিঠা বনায় আৰু সকলোৰে বেলেগ বেলেগ ধৰণে বনায়। আমি এনেদৰে বনাওঁ আৰু এনেদৰে পুৰি উঠাৰ পিছত গৰমে গৰমে খোৱাটো মজাই বেলেগ। আৰু চাওকচোন কিমান ধুনীয়াকৈ ওলাইছে। কিছুমানে ইয়াৰ মাজত গুড় বা নাৰিকল এনেদৰেও ভৰাই দিয়ে আৰু এনেদৰে খোৱাৰ আমেজেই বেলেগ আৰু দেই।